হাই গাইজ গুড মৰ্ণিং। ৰাতিপুৱা চাহ বাগানত আৰু আজি পাত ছিঙিব আহিছোঁ বহুত দিনৰ মূৰত। আৰু মোৰ লগত আছে মা আৰু আইতা, আপোনালোকক চিনাকি কৰাই দিম। আৰু মোৰ লগত আছে মা হাই আমতা হাই হাই। আৰু আছে আমাৰ মৰমৰ য়ায় বুঢ়ী এজনী য়ায় হাই। কেনেকুৱা লাগিছে এইটো পাত? বঢ়িয়া পাত। কেজি ছিঙি হ'ল? আমি কেইটা বজাৰ পৰা পাত ছিঙা? 4টাৰ পৰা ন? বাও 4টা বজাৰ পৰা পাত ছিঙা আৰু কিমানটো হৈছে আৰু পাত ছিঙা। আৰু আছে ইয়াত হাই পিনিও আছে, ছিঙা নাই। এতিয়া সেইটো চিঙা হ'ল, তাৰপিছত এইটো ছিঙি শেষ হ'ল। তাৰপিছত সেইফালে সেইটোৰ পৰা ছিঙি মানে মা আৰু আইতাই ছিঙি আছে। তাৰপিছত এইটোৰ পৰা ছিঙা নাই, এইটো অকণমান দীঘল হ'ব লাগে বুলি কৈছে। এইটো মানে অকণমান চুটি হৈ আছে, সেইকাৰণে এতিয়া ছিঙি আৰু বতৰো বেয়া, বৰষুণ দি আছে। তাৰপিছত ময়ো এতিয়া ছিঙি ল'ম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই পাই গ'লোঁ। কিয় জানো লাজ কৰি আছে বৰমাই। সেইফালে কোনোবা মাত দি আছে। এতিয়া মই কোমোৰা চুৰ কৰিব আহিছোঁ। কোমোৰা সেয়া আৰু মানে কি কৈছে নাজানো আৰু সেইফালে কিবা এটা কৈ আছিলে। কি কৈছে মই মানে বুজি পোৱা নাই। তো ইয়াত কোমোৰা লাগি আছে আৰু ইয়াত পোৱালি এজনী বাই পাৰি হাই 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 কিয় হা কি কৈছে অ' বাই 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 ফুলাফুলে মানে লাজ কৰিছে, সেইকাৰণে মই মনে মনে কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকিব আৰু মানে কি ক'ম, ইমান লাজ কি মই মনে মনে ভিডিঅ' কৰিছোঁ, গম নাপায়। কি সুন্দৰ পৰিৱেশ চাওক, ইমান ধুনীয়া। আৰু সেইখিনি চিঙা হ'ল আৰু সেইফালে আছে আৰু ইয়াত চিঙি আছে বৰ্তা বৰমা ইমান লাজ নকৰে, কিন্তু বৰমা কি ক'ম ইমান লাজ, কিন্তু মই মনে মনে ভিডিঅ' কৰিছোঁ দেই। এই আই বুঢ়ীক লগ পালোঁ, তাৰপিছত কাম কৰি আছে, অকণমান ক'লা কাম কৰি আছে, পানী লৈ গৈছে ক'ত নাজানো, কিন্তু পূৰা কাম কৰি থাকে। ৰাতিপুৱা 4টা বজাৰ পৰা গধূলি একদম 5টা বজালৈকে কাম কৰি থাকে। কি কৰে নাজানো আৰু। সেয়া বুঢ়া আমাৰ বনাই আছে, কি বনাইছে নাজানো, জাকৈ নেকি, জাকৈ বনাইছে চাগে। আৰু জাকৈ কালৈ চব বনায়, চালনী তালনী চব বনায়। তো আৰু এজনী আমাৰ মিনি এজনী আছে, মিনিজনীকো চিনাকি কৰাই দিম বুলি ভাবিছোঁ। মিনি দেই, মিনি নাই নেকি? অ' আমাৰ মিনি ভাত খাই আছে। এই আমাৰ মিনি ভাত খাই আছে, মানে খোৱা নাই, খাব আৰু। তাৰপিছত বাগান যাব, বাগান মানে পাত ছিঙিব যাব আৰু। তাৰপিছত মানে আমাৰ ওচৰতে কোম্পানী বাগান আছে, তো পাত ছিঙিব যাব। আৰু টাইম 8টা বাজিবলৈ হ'ল, সেইকাৰণে মই পাত ছিঙাৰ পৰা গুচি আহিলোঁ। এতিয়া মই গা পা ধুই কলেজ যাব লাগিব, সেইকাৰণে মই গুচি আহিলোঁ, কলেজ যাব লাগিব আজি। আৰু সেয়া চাওক পাত মোৰ ভাগৰ এইটো, আৰু সেয়া আইতা ভাগৰ আৰু মাৰ ভাগৰটো। আৰু সেয়াই আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আজিৰ দিনটো মোৰ ভিডিঅ'টো। এতিয়া ভাইটিয়ে চাহ বনাইছে আৰু এতিয়া মই চাহ খাম। মানে আজি মই ভাত নাখাওঁ, দেৰি হৈছে, সেইকাৰণে মই চাহ খাই যাওঁ আজি কলেজ। মই কলেজ ওলাই হৈ গ'ল আৰু গাড়ীও এতিয়া আহিছে। এতিয়া মই ওলাই যাম আৰু বৰষুণ দি আছে, অকণমান সৰুকৈ মানে বৰষুণ দি আছে। আৰু এতিয়া বৰষুণ দি আছে ন, তো এতিয়া ছাতি লৈ গৈ আছোঁ। আৰু কবিতা লাজ কৰিছে আৰু মানে গাড়ীৰ পৰা নামিলোঁ, তাৰপিছত একদম তামাম বৰষুণ দি আছে নহয়। এতিয়া কলেজ পোৱাহি নাই, কলেজ গৈ আছোঁ আৰু তাৰপিছত খোজকাঢ়ি গৈ আছোঁ। কি হ'ল
পুনমে তামাম ৰিলচ বনাইছে আৰু মোবাইল থোৱা জেগাটো বহুত মানে মজা লাগিছে কাৰণ বহুতত লগাই থৈছে মোবাইলটো একদম তাৰপিছত পূৰা সিহঁতৰ মানে কি ক'ম আৰু ফনিয়াই দিছে নিকিতাই পুনমক আৰু ৰিলচ মেইন আৰু আজি কলেজত BA 6 চেমৰ বিদায় সভা আছিলে তো আপোনালোকক কি হয় দেখাবলৈ চেষ্টা কৰি যাম আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমাৰ মঞ্চনী বাইদেউ মঞ্চ কাষত আগমনলৈ অনুৰোধ জনালোঁ আৰু লগতে দীপমণি বাইদেউ এখন দৰ্শকলৈ অনুৰোধ জনালোঁ আলোচনা কৰিছিলোঁ কথা পাতিছিলোঁ তেতিয়া আমাৰ সকলোৰে মানে আলোচনা আকৌ বিষয় হৈ পৰিছিলে কেৰিয়াৰ মা দেউতাৰ সপোন আমাৰ সপোন আমি কি কৰিব বিচাৰোঁ আমাৰ ঘৰৰ যিমানখিনি সামৰ্থ্য সেইখিনি আমাৰ আলোচনাৰ বিষয় হৈ পৰিছিলে তো বুজি পাওঁ যে আমাৰ সকলোৰে মনত একোটা সপোন আছে আৰু মই শুভেচ্ছা জনাইছোঁ যে আমি গ্ৰেজুৱেট হৈ যোৱাৰ পাছত সকলোৱে আচলতে 3 বছৰ ধৰি মোৰ তেতিয়া নাছিলে কিন্তু বৰ্তমান আছে ঠিক আছে ভাল লাগিব তুমি যে শিকাই গৈছা এটা ভাল লাগিব ভৱিষ্যতে এটা কমপ্লেইন আছে সেইটো হ'ল আমাৰ বুকুৰ ছাৰে জানে যে মোৰ নাম হয় প্ৰীতি থাপা যেতিয়া এটেণ্ডেঞ্চ লয় তেতিয়া ক'বই থাপা বুলি কওঁ ইয়াত থাপা হয় নেকি এইটো মোক বহুত মিছ কৰি পাইছোঁ যে ছাৰে যেনেকৈ একবাৰ ছাৰ কেন প্লিজ ৰিপিট ওৱান আপুনি যেনেকৈ যাব পাৰে আৰু খাবলৈ কিবা দিছে আমি এতিয়া খাই লওঁ আমাৰ অভিনেতা এতিয়া বিদায় সভা শেষ হ'ল এতিয়া আমি ঘৰলৈ যাওঁগে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁগৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই